কি ওলাইছে বুলি ভাবিছে আপোনালোকে ডিউটি যোৱা দেখা নাই এই জুন মাহটোত আৰু গাইজ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত মই এইখিনি কথা ক'ম যে মই একচুৱেলি কি কাম কৰোঁ মানে কি জব কৰোঁ আৰু আপোনালোকে যিহেতু এইটো চেনেলত দেখা নাই মোৰ ডিউটি যোৱা বা যোৱা মোক দেখা নাই তো আজি মই আপোনালোকক ক'ম কি কৰোঁ আৰু এইকেইদিন কিয় ডিউটি যোৱা নাই সকলোবিলাক আপোনালোক এইটো ব্লগত মই কৈ আছোঁ আপোনালোকক তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব তেতিয়া আপোনালোকে নিশ্চয় গম পাব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে চাওক আজি এইকেইখন গ্লাছ আনিছে মানে গ্লাছকেইখন এই খিৰিকীৰ কাৰণে খিৰিকীত যিহেতু গ্লাছ লগোৱা হোৱা নাই এইফালৰ খিৰিকীখনো নাই হোৱা এইফালৰখনো নাই হোৱা তো এই গ্লাছকেইখন ইয়াত লগাব আৰু এইকেইটা বিট আনিলে বিটকেইটা লগাব লগতে আঠাও আছে আঠাও লগাবৰ কাৰণে আনিছে তো এই গোটেই কেইখনতে লগাই তাৰপিছত এইটো ৰেডি হৈ যাব বাকী টাইলছখিনি লগাবলৈ আছে প্ৰথম হৈ গ'ল মই ডালমিয়া চিমেণ্ট কোম্পানী যিহেতু আপোনালোকে ডালমিয়া চিমেণ্ট শুনিছে ডালমিয়া চিমেণ্ট কোম্পানী এজন টেকনিকেল ছাৰ্ভিচ ইঞ্জিনিয়াৰ পষ্টত কৰোঁ আৰু মই যিটো পষ্টত আছোঁ মই প্ৰথম কৰিছিলোঁ আপোনাৰ 2017ত মই ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং শিলচৰৰ পৰা মই পাছ কৰিছিলোঁ পাছত হৈছিলোঁ আৰু 2018ৰ পৰা 19লৈকে মই SNI কোম্পানী এটাত কৰিছিলোঁ ছ'চিয়েল নেটৱৰ্কিং অফ ইণ্ডিয়া তাৰপিছত 19ৰ পৰা আকৌ 20লৈকে মই কৰিলোঁ নিখন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেড এজ এন জুনিয়ৰ ইঞ্জিনিয়াৰ কৰিলোঁ মই ডেজিগনেশ্যনটো মোৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে তাৰপাছত মই এয়াৰপৰ্টত এপেণ্ডাইচিপ কৰিলোঁ ট্ৰেইনিং কাৰণ এয়াৰপৰ্টত আমাৰ যিহেতু 20 চনৰ পৰা 21 চনলৈকে কাৰণ 3 বছৰ মোৰ 17ত পাছ কৰিছিলোঁ আৰু 3 বছৰ পাৰ হৈ গ'লে মই আৰু এপেণ্ডাইচিপ কৰিব নোৱাৰিলোঁহেঁতেন তো সেইটো কাৰণে মই এপেণ্ডাইচিপটো কৰি থওঁ বুলি 2020 চনত মই এয়াৰপৰ্টত এপেণ্ডাইচিপত সোমাই দিলোঁ তাত মই 21 চনৰ জানুৱাৰীলৈকে মই এজ এন এপেণ্ডাইচিপ ট্ৰেইনিং হিচাপে মই মোহনবাৰী এয়াৰপৰ্টত কৰিলোঁ ডিব্ৰুগড় আৰু এটা বস্তু আপোনালোকক পাহৰি গৈছোঁ দেখাবলৈ দেউতাই লৈ আনিছিলে লিচু লৈ আহিছিলে আৰু খালোঁ প্ৰায় 2-3টামান খালোঁ আৰু অলপহে আছে বাকী এই গুটিখিনি চাওকচোন কিমান সৰু সৰু আৰু লেচুটো বহুত ডাঙৰ ডাঙৰ তো 150 টকা ল'লে বোলে তো এইটো পচাম বুলি ভাবিছোঁ পচাই কিনে পুলি কৰিম কেনেকুৱা হয় কি হয় আৰু এইটো লিচুটো চাব দেই মই গুচাম কিমান ওলায় মানে গুটিটো এইটো ইমান ডাঙৰ লিচু আৰু গুটিটো ইমান অকণমানি চাব দেই এইটো চাওক মই গুচালোঁ বহুত মিঠা তাৰপিছত মই যোৱা বছৰ 2021ত ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মই ডালমিয়া চিমেণ্টত জইন কৰিলোঁ আৰু আজিলৈকে ডালমিয়া চিমেণ্টতে আছোঁ আৰু আপোনালোকে ডিউটি যোৱা দেখা নাই এই জুন মাহটোত আৰু মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এই জুন মাহৰ পৰাই তো ডিউটি কি কাৰণে যোৱা দেখা নাই আপোনালোকক মই কৈছোঁ মই বৰ্তমান যিটো পষ্টত আছিলোঁ যিটো মেন পাৱাৰ আপোনালোকে শুনিছে মেন পাৱাৰ তো মেন পাৱাৰ হিচাপে মই আছিলোঁ কিন্তু এজন ইঞ্জিনিয়াৰ হিচাপে আছিলোঁ ডালমিয়া চিমেণ্টত আমাৰ কাম হৈছে এটা ঘৰ ধৰি লওক আপুনি এটা শ্ৰদ্ধালাই ঘৰ বনাইছে তাত আপোনাৰ লোহাৰ চিমেণ্ট বালি তো এইবিলাক লাগিব আৰু লোহাৰটো কেনেকৈ বান্ধিছে সেইবিলাকো দেখাব লাগিব তো তাত আমি লোহাৰটো ঠিককৈ বান্ধা হৈছেনে নাই তাত আপোনাৰ শিলগুটি প্ৰপাৰলি যিমান দিব লাগে সিমান দিয়া হৈছেনে নাই আৰু লগতে আপোনাৰ বালি কিমান দিব লাগে সিমানটো দিয়া হৈছে নাই লগতে পানীৰ পৰিমাণটো কিমান আছে বেছি হ'লে আপোনাৰ পানীৰ পৰিমাণটো বেয়া হয় তো সেইবিলাক আমি চাব লাগে ছাইডত গৈ য'ত নেকি ডালমিয়া চিমেণ্টটো লগোৱা হয় তো এইবিলাক চোৱাটোৱে আমাৰ কাম তো এইবিলাকে কাম কৰোঁ আৰু মই তাত আজি 1 বছৰ 3-4 মাহ কৰিলোঁ আৰু এই জুন মাহৰ 1 তাৰিখৰ পৰা মোৰ ডিউটিটো ৰখাই দিয়া হৈছে তো মই যিটো মেন পাৱাৰ হিচাপত আছিলোঁ তাত কোনো মানে পাৰ্মানেণ্ট নহয় PF নাকাটে আৰু এতিয়া পাৰ্মানেণ্টৰ কাৰণে ইণ্টাৰভিউ এটা হ'ল আৰু এইটো মাহ মই বহি আছোঁ আজি 20 তাৰিখ হৈ গ'ল আজিলৈকে মই বহি আছোঁ 1 তাৰিখৰ পৰা 20 দিন বহি আছোঁ এই মাহটোৰ মই দৰমহা নাপাওঁ তো অহা মাহত অলপ পকেটটো খালী থাকিব আৰু একো নাই সেইটো হৈ যাব মিলি যাব তাৰপিছত এতিয়া হৈ আছে আপোনাৰ পাৰ্মানেণ্ট মই এতিয়া মোৰ যিটো ডেজিগনেশ্যন হ'ব যিটো মোৰ PF কাটিব পাৰ্মানেণ্ট হ'ম আৰু পাৰ্মানেণ্ট হ'লে অলপ দৰমহাটো আগতকৈ অলপ বাঢ়িব আৰু কিমান পাওঁ কি পাওঁ সেইবোৰ আপোনালোকক এতিয়া নকওঁ আৰু তাকে এতিয়া অহা মাহৰ পৰা মেবি জইন হ'ব পাৰে মানে জুলাই 1 তাৰিখৰ পৰা জইন হ'ব পাৰে চাই লওঁ এতিয়া কি হয় ইণ্টাৰভিউ হৈছে আৰু যোৱাকালি ৰাতি মেইল এটা আহিছে মেইলটোত মোৰ যিমান কোৱালিফিকেশ্যন কি ডকুমেণ্টছ আছে বায়'ডাটা আপডেটেড বায়'ডাটা এইবিলাক মানে জমা দিব দিছে তো এইখিনি দি ল'ম তাৰপিছত কি হয় দেখা যায় যা এইটো এটা মেকুৰী পুৰা ভয় খাইছে কি ক'ত লুকালেগৈ কি ওলাইছে বুলি ভাবিছে কি লগাইছে এইটো ফেভিকল এইফালৰটো নলগালে হ'ব ইফালৰ ডালত নলগালে হ'ব এইফালৰ ডালত লগালে লাইট এটা লৈ ল না তই গাইছ এইফালে গ্লাছখন লগাবৰ কাৰণে এতিয়া আঠাটো লগাই আছে যিটো ফেভিকল এইটো ফেভিকল লগাই আছে আৰু ফেভিকলটো লগাই ইয়াত গ্লাছখন দি কিনে বিটটো লগাই দিব লাগিব লগাই নাই আৰু গাইছ এতিয়া কমচে কম সময় আপোনাৰ 7টা 7:30 বাজি গ'ল আৰু এতিয়া মানে কি হ'ল দেউতাই উঠনি দুদিনৰ পৰা আহোঁতে
যেতিয়া চিচাকিখন আনিছিলে তেতিয়া গাহৰি মাংস অলপ লৈ আহিছিলে আৰু যিমানে দাম বাঢ়িছে গাহৰি যিসকলে গাহৰি মাংস খাই গম পায় নিশ্চয় কিমান দাম বাঢ়িছে মানে আজিকালি গাহৰি আধা কেজি খাবলৈ আগতে আধা কেজি আমি 100 টকাত আনো আজিকালি আধা কেজি 200 টকা মানে 400 টকা কেজি হৈ গ'ল আগতে 200 টকা 150 টকা তেনেকুৱা হৈছিলে তো বাকী ঠিক আছে এইবিলাক আজি ধুনীয়াকৈ গাহৰিটো মানে তিল গাহৰি বনাম বুলি ভাবিছোঁ তো যদি বনাওঁ অহাটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব আৰু এইটো ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ কাৰণ আজিৰ ভিডিঅ'টো আছিলে অকল মই কি কাম কৰোঁ সেইটো বিষয়ে দেখাবলৈ খুজিছিলোঁ তো আজি ভিডিঅ'টো ইমানখিনি সামৰণি মাৰি দিওঁ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত টিল দেন বাই বাই